আমি 1 লাখত দি আছো 1 লাখ কোনো টাচ পেন বুলি বলে নাই এখন গাড়ী 2017 এখন 160 আমি দি আছো আছে 1 লাখ টকা আমি দি আছো এখন 280 এখন একেবাৰে লো বাজেটতে আছে আপোনাৰ 170 তে 190 প্রাইস মানে 270 আমি দি আছো 270 এখন 270 আমি 280 দি আছো 260 260 আছে 2 লাখ 10,000 টাকা আছে 1 লাখ 30,000 টাকা দি আছো আমি 1 লাখ 10,000 টাকা দি আছো আমি 1 লাখ 50,000 দি আছো 1 লাখ 30,000 টাকা দি আছো তিনটা ফ্রি সার্ভিসিং 1 বছর ওয়ারেন্টি পাবো ঠিক আছে আমি 290 দি আছো 2 লাখ 1.5 লাখ টাকা দি আছো নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো বৰ্তমান মই আইছো শিৱসাগৰ আৰু শিৱসাগৰত আইছো মই ট্ৰু ভেলুত আৰু ট্ৰু ভেলুত যদি মই শিৱসাগৰৰ এবাৰ ষ্টক দেখা পাইছে আপোনাকে ষ্টক কিমান আছে অসংখ্য ষ্টক আছে যত আপোনাকে লো ৰেঞ্জৰ পৰা হাই ৰেঞ্জলৈকে গাড়ী ইয়াত আপোনাকে পাই যাব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধাও ইয়াত আছে আপোনাকে যদি কোনোবাই এক্সচেঞ্জ ৰিফাইনেন্স কৰিম বুলি ভাবিছে তে নিশ্চয় আপোনাকে ইয়াৰ পৰা কৰি ল'ব পাৰিব তে বিভিন্ন ধৰণৰ ষ্টক আছে সকলোখিনি ডিটেইলছ জানিম আমাৰ লগত আছে দাদাই ইয়াৰ এড্ৰেছ খিনি দি দিব আৰু গাড়ী ডিটেইলছ দাদাই দিব দাদা নমস্কাৰ নমস্কাৰ ভালে আছে ওকে কোন প্ৰথমে দাদা আপোনাৰ নামটো কৈও নমস্কাৰ মোৰ নামটো শ্ৰী ৰিম্পু গগৈ মই ৰিম্পু গগৈ আদিমৰা ট্ৰু ভেলু শিৱসাগৰ গাড়ী ল'ব আহিব এড্ৰেছটো কৈ দিব এড্ৰেছটো ডন পাব্লিক স্কুল ফ্ৰণ্ট নিয়াৰ বাই ডন পাব্লিক স্কুল আছে এখনৰ গাঁওখন নাম 1 নং চলকৰা ওকে টেক্সি মথানাং আৰু 1 নং চলকৰ মাজতে আছে আৰু কিবা খেলিমেল থাকিলে আপোনাকে কন্টাক্ট কৰিলে আপুনি নিশ্চয় পাব ওকে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা আছে ৰিফাইনেন্সও হৈ যায় ওকে এখিনে কও আৰু গাড়ী দেখুৱাবা আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথম কোনটো গাড়ী দেখুৱাব আছে ইয়াৰ আছে আমাৰ i20 আছে ওকে এখন i20 আস্তা 2014 হয় এখনৰ দাম হ'ব আপোনাৰ 4,20,000 টকা 4,20,000 টকা এখন ৰিফাইনেন্সও হৈ যাব ন ওকে নেক্সট কব নেক্সট আপোনাৰ এখন আছে i20 এখনো আপোনাৰ আস্তা টপ মডেলটো হয় এখন হল 15 এখন হল আক্সিং 4 লাখ ওকে নেক্সট কব নেক্সট এখন এলটো 800 এখন স্ট্যান্ডার্ড মডেল হয় অলরেডি এখন বুকিং হৈ আছে বুকিং হৈ গৈছে ওকে নেক্সট এখন কব এখন এলটো কেটেন ভিএক্সআই হয় এখন দাম হৈ গল আপোনাৰ 2017 এখন আছে 280 নেক্সট এখন কব i10 এখন গ্ৰেন i10 আছে আপোনাৰ 2014 হয় এখনৰ দাম আছে 3,20,000 টকা ওকে এখন ওয়েগনাৰ হয় এখন 19 হয় এখনৰ দাম আছে 5,20,000 টকা ওকে 2019 ওকে আৰু এখনৰ আৰু এটা বেনিফিট আছে এখন 6 মাহৰ ওয়াৰেন্টি আছে আৰু 3টা ফ্ৰী সাৰ্ভিসিং কৰিব পাৰিব ওকে নেক্সট কি দেখাব নেক্সট এখন ওয়েগনাৰ এমটি হয় 2018 হয় এখনৰ দাম আছে আপোনাৰ অলমোস্ট এখন গুড কন্ডিশনৰ হয় এখনো আপোনাৰ ওয়াৰেন্টি পিৰিয়ড আপোনাৰ পাই যাব এখন দাম আছে 270 ঠিক আছে নেক্সট কি দেখাব এখন ওয়েগনাৰ 2017 হয় এখন আছে আপোনাৰ 370 ওকে এখনটো আজি ডেলিভাৰি আছে ওকে অলৰেডি এখন হৈ গৈছে টাটা নেক্সন এখন অলৰেডি হৈ আছে ওকে নেক্সট কি দেখাব নেক্সট আছে আপোনাৰ এখন ওয়েগনাৰ আছে 2010 ৰ এখন একেবাৰে লো বাজেটতে আছে আপোনাৰ 170 তে আছে 1,70,000 ওকে নেক্সট কি দেখাব নেক্সট এখন ষ্টেণ্ডাৰ্ড আছে 2015 ৰ ওকে এখন আপোনাৰ 190 প্ৰাইস 190 ওকে নেক্সট এখন এলটো কেটেন আছে আপোনাৰ 2015 ৰ এখন আপোনাৰ 270 আমি দি আছো ঠিক আছে নেক্সট এখনো 15 চনৰ এলটো কেটেন ভিএক্সআই হয় এখন আপোনাৰ 15 ৰ এখন 270 দি আছো আমি ওকে নেক্সট এখন এলটো কেটেন আছে 2015 ৰ হয় এখন 270 ভিতৰত আমি দি আছো গাড়ী ওকে নেক্সট এখন ডিজেলৰ ডিজায়াৰ আছে 2010 ৰ এখন যদি লং ইউভি আছে 1 লাখ টকা আমি দি আছো এখন গাড়ী 1 লাখ টকা 2010 ৰ ওকে এখন আছে আপোনাৰ 2015 ৰ এলটো কেটেন ভিএক্সআই এখন আমি 280 দি আছো 280 ওকে এখন আপোনাৰ সেলেৰো হ'ব সেলেৰো ভিএক্সআই এখন আপোনাৰ গাড়ীত ভাল কন্ডিশনটো আছে গুড কন্ডিশন হয় এখন গাড়ী আপোনাৰ দি আছো 260 ওকে এখন এলটো ষ্টেণ্ডাৰ্ড হয় এখন আমি 2011 ৰ গাড়ী হয় এখন আমি 1 লাখত দি আছো 1 লাখত ওকে 19 ৰ সুইফট পুৰা টিপটপ কন্ডিশন হৈ আছে ওকে এখন যদি ৰিফাইনেন্সও আপুনি কৰিব পাৰিব এখন আপোনাৰ 2019 ৰ এখন দাম আছে 5 লাখ টকাৰ আছে 5 লাখ এখন আপোনাৰ 1 বছৰ ওয়াৰেন্টি পাব 3টা ফ্ৰী সাৰ্ভিসিং পাব আৰু ৰিফাইনেন্সৰ সুবিধাও আছে এখন কম ডাউন পেমেন্ট মিনিমাম 1 লাখ টকা ডাউন পেমেন্টটো এখন ওলাই যাব ফাইনেন্সত নেক্সট কব নেক্সট এখন 2021 ৰ এখন 21 চনৰ ওয়েগনাৰ ZXI হয় এখন আপোনাৰ প্ৰাইস আছে 5 লাখ টকা 5 লাখ টকা এখন আকৌ 1 বছৰ ওয়াৰেন্টি পাব 3টা ফ্ৰী সাৰ্ভিসিং এখন আহি আছে ওকে টু ভেলু কেটেগৰী গাড়ী হয় এখন পুৰা বেষ্ট হৈ আছে মাইলেজও কম চলি আছে কিমান চলি এখন 47,000 চলি আছে ঠিক আছে ওকে এখন এলটো কেটেন আছে
এখন 19 হয় এখন দাম আছে 340 3,40,000 এখন আপোনাৰ 6 মাহৰ কাৰণে ওয়াৰেন্টি পাব তিনটা ফ্ৰী সাৰ্ভিসিং পাব ঠিক আছে নেক্সট কো নেক্সট এখন আপোনাৰ আৰ্টিগা ZXi প্লাস 2017 হয় এখন দাম হৈ গল আপোনাৰ 6 লাখ টকা আমি দি আছো 6 লাখ এখন পুৰা বেস্ট গাড়ী হৈ আছে ঠিক আছে এবাৰ সন্মুখত দেখাব পাৰিব চাই লওক সন্মুখটো 6 লাখ টকাত আৰ্টিগা পাই যাব ZXi প্লাস 17 হয় ওকে তাহলে নেক্সট কি দেখাবো নেক্সট এখন এক্সপ্ৰেছো বুকিং হৈ আছে এখন ডেলিভাৰি আছে দুই দিন এখন গাড়ী বিক্ৰী হৈ যাব ওকে অলৰেডি বুকিং হৈ গল ঠিক আছে এখন কুইট আছে এখন 2016 হয় এখনৰ দাম আছে আপোনাৰ 260 আছে 260 এতে পাইছো আমি অমনি লাইন ভান আহি গল ভান আপোনাৰ এখন আছে এখন 19 চনৰ চাব পাৰে 2.5 লাখ টকা দি আছে আমি 2.5 লাখ টকা এখন আমাৰ ওয়াৰেন্টি পাব ফ্ৰী সাৰ্ভিসিংও পাব এখন গাড়ী ওকে 2.5 লাখ টকা গুড কন্ডিশন এখন 18 চনৰ এখন আপোনাৰ 2,10,000 টকা আছে 2,10,000 18 চনৰ এখন ওকে গাড়ী পুৰা ফ্ৰেছ হৈ আছে পুৰা হুলকে সুলকে লাগি আছে গাড়ীখন ওকে নেক্সট কি দেখাও এখন 12 চনৰ হয় এখন আমি 1,30,000 টকা দি আছো ঠিক আছে নেক্সট এখন আপোনাৰ 2009 হয় এখন দি আছো আমি 1,10,000 টকা দি আছো 1,10,000 টকা ওকে নেক্সট এখিনি ভান দেখিছে চাগে আপোনাৰ 2016 ৰ ভান দি আছো আমি 1,50,000 দি আছো ওকে 16 ৰ ভান এখনো 14 চনৰ ভান হয় এখন আমি দি আছো 1,30,000 টকা দি আছো 30,000 টকা আৰু কি গাড়ী দেখাবো এখনৰ ডিটেইল এখন 12 চনৰ একে লাষ্টৰ হয় ZXi সুইফট ZXi টপ মডেল সেকেন্ড টপ মডেল হয় এখন আমি 3,10,000 দি আছো ওকে নেক্সট আছে এখন এক্সপ্ৰেছো আছে 2020 এখন দি আছো আমি 4 লাখ টকা দি আছো 4 লাখ টকা এখন আপোনাৰ ওয়াৰেন্টি পিৰিয়ড সব পাব এখন 1 বছৰ ওয়াৰেন্টি পাব তিনটা ফ্ৰী সাৰ্ভিসিং পাব তিনটা ফ্ৰী সাৰ্ভিসিং 1 বছৰ ওয়াৰেন্টি পাব ঠিক আছে লগত এখন ডিজায়াৰ আছে আমি 2015 এখন অলমোস্ট বুকিং হৈ গৈছে এখন বুকিং হৈ গৈছে ওকে নেক্সট আমি এল্টো পাইছো এল্টো কেটেন আছে এখন আপোনাৰ 2016 এখন আমি 290 দি আছো 2,90,000 দি আছো ঠিক আছে নেক্সট এখন 2015 ৰ সুইফট হয় এখন দি আছো আমি 3,40,000 টকা দি আছো 3,40,000 দি আছো সুইফট ওকে VXi এখন ওকে এখন i10 আছে স্পোর্টস মডেলটো হয় সেকেন্ড টপ মডেল হয় এখন আমি 1.5 লাখ টকা দি আছো 1.5 লাখ টকা 2011 ৰ হয় ওকে নেক্সট এখন ইন্ডিগো অলৰেডি বুকিং হৈ গল আজি এখন ডেলিভাৰি আছে ঠিক আছে এখন এল্টো আছে 2011 ৰ গাড়ী পুৰা এই টু জেড প্ৰায় কোনো টাচ পেন বুলি বলে নাই এখন গাড়ী 2017 এখন 160 আমি দি আছো 160 তোমাৰ কম বাজেটৰ যদি গাড়ী লম বুলি ভাবে তা ল'ব পাৰিব মানে এইখিনি গাড়ী মানে কম বাজেটৰ গাড়ী খিনো আছে আমাৰ ওচৰত এখন 2015 ৰ সুইফট হয় VXi এখন আমি দি আছো 3,20,000 টকা দি আছো 3,20,000 ওকে এখন 16 চনৰ সুইফট আছে এখন দি আছো আমি 360 দি আছো 16 চনৰ সুইফট ওকে গাড়ী গুড টু জেড পুৰা ভাল কন্ডিশনত আছে ওকে এখন ডিজায়াৰ আছে 2018 ৰ এখন আপোনাৰ ZXi হয় এখন দি আছো আমি 5,20,000 টকা দি আছো 520 এখন 6 মাহৰ কাৰণে ওয়াৰেন্টি পাব তিনটা ফ্ৰী সাৰ্ভিসিং পাব ওকে এখন আৰু 15 ৰ ডিজায়াৰ হয় এখন দি আছো আমি 365 দি আছো 365 এটা দেখা পালে আপোনাক সকলোখিনি গাড়ী দেখালো বহুত গাড়ী আছে এটো কাৰণে শৰ্টত ডিটেইলছ দিলো আৰু যদি বিশেষ আপোনাৰ গাড়ী যদি এটা গাড়ী যদি ভাল ডিটেইলছ লাগে তেন্তে আপোনাকে দাদাক কল কৰিলে হল স্ক্ৰিন নাম্বাৰ দি আছে আপোনাক কন্টাক্ট কৰিব আৰু কল কৰা টাইম হৈছে ৰাতিপুৱা 6টা পৰা সন্ধিয়া 7টা লৈকেহে কল কৰিব তাৰ পিছত কল নকৰিব কাৰণ বহুতৰে এটা পাৰ্সোনাল লাইফ থাকে আপোনাৰ ওয়াৰ্কিং টাইমত আপুনি কল কৰক 6টা পৰা 7টা লৈকে আৰু 7টাৰ পিছত আপোনাকে কল নকৰিব আৰু কল কৰিলেও তেওঁলোকে ৰিসিভ নকৰে চাগে 6টা পৰা 7টা লৈকে তেওঁলোকে ডিউটি থাকে আৰু তেওঁলোকে কল ৰিসিভ কৰিব আৰু এখিনি ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি আপোনাৰ কিবা গাড়ী ট্ৰু ভ্যালু পা বহুতে ট্ৰু ভ্যালু গাড়ী লৈ ভাল পায় যিসকলে ট্ৰু ভ্যালু গাড়ী লৈ ভাল পায় তেওঁলোকে আহক শিৱসাগৰ ট্ৰু ভ্যালু আৰু যদি যোৰহাটৰ ফালৰ পৰা চাই আছে বেছি দূৰ নহয় 60-70 কিলোমিটাৰ আপোনাকে আহিলে হ'ল ডিব্ৰুগড়ৰ ফালৰ পৰা চাই থাকিলে 100 কিলোমিটাৰ আপোনাকে আহিলে হ'ল নগাঁৱৰ পৰা আহিব পাৰে বেছি অলপ সময় ল'ব 4-5 ঘণ্টা সময় ল'ব আপোনাকে আহক জোৰ পাই মুঠপাত ৰিফাইনেন্স কৰিম বুলি যদি কোনবাই অসমৰ সকলো ঠাইৰ পৰা ৰিফাইনেন্স হৈ যাব যদি কোনবাই ফাইনেন্সত গাড়ী ল'ম বুলি ভাবিছে তেন্তে আপুনি নিশ্চয় শিৱসাগৰ ট্ৰু ভ্যালুত আপোনাকে ভিজিট কৰক এবাৰ এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন ভিডিঅ' আশা দি তাৰ বাবে জয়